ब्रैजिसे नं मानास बिधानसभा बियाबाव बिसायख'थिनि बार सुनबारियाव बिसायख'थि मेलाव गुबुन गुबुन दोलोनिफ्राय फैनानै बिपिएफआव सा 350 जयनिं जायो 1 लाखनिख्रुइबो बांसिन भटआव देरहागोन होननानै मिजिंथिदों एमसिएलए दिगन्त गयारिया इउपिपिएल आरो रायजो दलखौ गोख्रों रावजों सोंखारियो इउपिपिएलनि ट्रेक्टराव थाव गैया जादों जायनि थाखाय ट्रेक्टरफोरा जायगा जायगा जिरायनानै दं ट्रेक्टरत आजिकाলি ডিপুপুৰে মানে তেল নিদিয়ে এই কাৰণে ট্ৰেক্টৰটো বহি আছে नाथाय जोंनि नांगोलनि थाखाय थावनि जेबो गोनांथि गैया नांगोলৰ ৰেজিষ্ট্ৰেচন কৰিব লাগে নেকি ও নিজে কি কয় এইটো গামাৰি কাঠ আৰু এই কাঠৰ কাঠ এইবিলাকৰ লগত অলপমান তেৰা চাই পেলাই মানে কাটি ললে মানে আমাৰ নাঙল হয় बिसायख'थिनि उनाव इउपिपिएलआ आबुङै लाथिख' जालांगोन ইউপিপিএল ক'ত দেখা পাইছে আপোনালোকে এতিয়া তো ইউপিপিএল ক'ত কি মিটিং হৈছে একতো হোৱা নাই তো জিৰ' হৈছে बेयाव जोंजों जुजिनो हानाय गुबुन रावबो दोलो गैया कन्टेस्ट বুলি ক'ত আছে মোৰ লগত কন্টেस्ट হৈছিল কেতিয়াবা এই বিটিসি ইলেকশ্যনৰ কন্টেষ্টত আহিছিল মই ডাইৰেক্ট 30,000 একদম ওপৰত থাকিল সিহঁতে কিমানত থাকিল 16,000 रायजो दलनि सिलिन्डाराबो दायो गेस गैयै जादों ইয়াতে গেছ টাংকিত ভিতৰত গেছ নাই আমি খৰি লগতে মানে ভাত বনাই আৰু সবজি বনাই খাম আৰু আমাৰ মানাস এনেও ওচৰ হয় খৰিৰ অভাৱ নাই গেছো নালাগে আমাক बिएफनि सिङाव थानाय माइनरिटि सुबुं अनजिमा थानाय ओनसोल सुनबारि प्राइमारियाव बिपिएफनि मोनसे गिदिर बिसायख'थि मेल खुंनाय जायो बे मेलाव एमसिएलए दिगन्त गयारिया बाहागो लाना मानास बियाबाव बिपिएफआ 1 लाखनिबो बांसिन भट मोननानै देरहागोन आरो थानेश्वर बसुमतारीखौ होबथानो हानाय रावबो गोहो गैया होननानै ओरैबायदि बुङो আমাৰ ইয়াত সুনবাৰী প্ৰাইমাৰীত আমাৰ বিপিএফ দলৰ মানে আমাৰ নিৰ্বাচনী সভা আয়োজিত হৈছিলে তাতে যিমান আমাৰ মাইনৰিটি এৰিয়াৰ মানে মানুহবোৰ আহিছে মানে যিমান সংখ্যালঘুৰ মানে ভোটাৰ্ছ ইউপিপিএল ভোটাৰ্ছ আছিলে এইবোৰ সব শিল দল ভাঙি পেলাই আজি 350 মানুহ ইয়াতে জইন হৈছে মই বহুত আনন্দিত আৰু আমাৰ থানেশ্বৰ বসুমতাৰী ডাঙৰীয়াই মানে যেটাটো 100% হৈ গৈছে ইয়াত আৰু ক'ব লাগে একো নাই নাই বিজেপিটো বহুত আমাক সাপোর্ট কৰি আছে তাতে আমাৰ বৰফেনাত আজি বহুত মিটিং কৰিলো মিটিঙত সব কিতাবা দেখা পাইছিল নেকি বিজেপিৰ মানে শান্তি বাজাৰত বিপিএফত মিটিঙত ইমান আহা আজি যেনেকুৱা আহিছে নাই বলিও 1,500 মহিলা গোট হৈ পেলাই আমাৰ বিপিএফ দলৰ মিটিঙত অংশগ্ৰহণ কৰিছে এই অঞ্চলৰ পৰা আপুনি বহুত ভোট পাইছিলে এইবাৰ কেনেকুৱা হ'ব এইবাৰ এমএলএ ইলেকশ্যনত ইয়াতো বেছিহে পাব এতিয়া আগতে বিজেপিয়ে আমাৰ 15,000 পাইছিলে আৰু ময়ো খালবাৰীৰ এটা কেণ্ডিডেট হৈ পেলাই মই 30,000 ভোট পাবলৈ সক্ষম হৈছিলে তো আৰু বেছি আমাৰ এবাৰ প্লাস হ'ব মানে আমাৰ বিপিএফ দলৰ পৰা মানে বহুত ভোট দি পেলাই আমি জয়যুক্ত কৰিব পাৰিম বুলি আমি আশা ৰাখিছোঁ আৰু ইউপিপিএলৰ পৰা যেনেকুৱা আমাক ইউপিপিএল দল এৰি পেলাই জইন কৰিছে আপোনালোকে দেখিয়ে পাই আছে ডেইলি জইনিং তো মোৰ হিচাপত ইয়াত মানে নাই বুলিও মানে 60,000ৰ ওপৰ পাব যেন লাগে খালবাৰী অঞ্চলতে কিন্তু 82 ভোটাৰ্ছ আছে আমাৰ 82,000 তো নাই বুলিও আমি 60,000ৰ ওপৰত পাব ইউপিপিএল হিচাপত নাহিব নেকি ইউপিপিএল ক'ত দেখা পাইছে আপোনালোকে এতিয়া দেখা পাইছে আপোনালোকেতো মিডিয়া ঘূৰি থাকে ক'ত মিটিং আছে কি আছে এইটো চাইয়ে থাকে তো ইউপিপিএল ক'ত কি মিটিং হৈছে একতো হোৱা নাই তো জিৰ' হৈছে মই দেখাত একো দেখা নাই আৰু ট্ৰেক্টৰত আজিকালি ডিপুপুৰে মানে তেল নিদিয়ে এই কাৰণে ট্ৰেক্টৰটো বহি আছে নাই ইয়াতে ট্ৰেক্টৰ নাই আমাৰ এনেও তেল নাটনি হৈ আছে সেইটো কাৰণে এতিয়া ট্ৰেক্টৰৰ ভোট নিদিয়ে আৰু ট্ৰেক্টৰ কিনিলে দুটা ৰেজিষ্ট্ৰেচন কৰিব লাগে এটাটো ট্ৰলি এটাটো ইঞ্জিন সেইটো কাৰণে মানুহবোৰে কিনিব খোজা নাই একদম নাঙলে ঠিক ঠাক আছে নাঙলে সব কুছ আমাৰ নাঙলে যি কৰিব লাগে কৰিব তাৰপিছত আৰু বাকী বিকল্প একো নাই বুলি আমাক মানে
চবে ছাপোৰ্ট কৰি পেলাই আমাৰ 41 নং মানাছ সমষ্টিটো মানে জিতাত মানে চবে দলে বলে আহি পেলাই যোগদান কৰি পেলাই থানেশ্বৰ বসুমতাৰী ডাঙৰীয়াই BPF দলত পৰা সবচে শ্ৰেষ্ঠ ভোট লৈ পেলাই মানে 1 লাখৰ মানে অধিক মানে ভোট পাই আমাৰ জিতাটো 100%